শিৱৰাত্ৰি আজি শিৱৰাত্ৰি মই চাকি বন্তি দি আহিলোঁ আৰু বহুত মানুহ ভিৰ হৈছে আকৌ গধূলিকৈ তাত খিচিৰি খুৱাব আৰু সেই খিচিৰি মানে প্ৰসাদ হয় আৰু সেয়া খাবলৈ আমাক মাতিছে আমি যাব লাগিব আৰু কিছু দান দক্ষিণা দিয়া হৈছে এতিয়া মই এটা চাকি বন্তি জ্বলাই আহিলোঁ গাখীৰ ঢালিলোঁ বেলপাত দিলোঁ আৰু ফুল দি ফল দি নাৰিকল ভাঙি মেলি আহি নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ৰীতা হাজৰিকা দাসে মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি। তেতিয়াহ'লে ভিডিঅ'টো মই আৰম্ভ কৰোঁ। মহাশিৱৰাত্ৰি 2022 চনৰ 1 মাৰ্চৰ দিনাখন বহুত উলহ মালহেৰে গোটেই ভাৰততে পালন কৰা হৈ গ'ল আৰু আপোনালোকক মই ইতিমধ্যে জনাই থৈছোঁ যে আমাৰ দুলীয়াজানৰ এই টাইপৰ ওচৰতে আমি য'ত থাকোঁ তাতে এটা খুব সুন্দৰ শিৱ মন্দিৰ আছে আৰু সেই শিৱ মন্দিৰলৈ বহুত মানুহে আহে। সকলো বেছিভাগ উৎসৱেই ইয়াত পালন কৰা হয়, গতিকে তাৰে এটা অকণমান ভিডিঅ' মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। খুব ধুনীয়াকৈ পাতি গৈছিল আমাৰ ইয়াত যোৱা 1 মাৰ্চৰ দিনাখন। ভগৱান শিৱই হৈছে একমাত্ৰ অতি সোনকালে সন্তুষ্ট হোৱা এজন বিশেষ দেৱতা হয়। 100 কোটি দেৱতাসকলৰ ভিতৰত এওঁৱেই অতি সোনকালে মানে মনোবাঞ্ছা পূৰণ কৰে আমাৰ আৰু তেওঁ অতি সোনকালে সন্তুষ্ট হয়। এখিলা বেলপাত বা ফুল এখিলা দিলেই, গাখীৰ অকণমান পৰিলেই, বেল এবিধ দিলেই তেওঁ অতি সোনকালে সন্তুষ্ট হয়। গতিকে শিৱৰাত্ৰিত আমি সকলোৱে সেৱা সৎকাৰ কৰি মনোবাঞ্ছা পূৰণৰ কাৰণে আমি মানে প্ৰাৰ্থনা কৰোঁ তেওঁৰ ওচৰত। আৰু শিৱৰাত্ৰি হৈছে এটা বিশেষ পূজাৰ দিন, বছৰত এদিনতে হয়। এইটো ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীত পালন কৰা হয় আৰু এই দিনটো মানে মহাশিৱৰাত্ৰিৰ পৰ্ব বুলিও কোৱা হয়। আৰু এই বছৰৰ মহাশিৱৰাত্ৰি মঙলবাৰ 1 মাৰ্চত পালন কৰা হৈ গ'ল, যিহেতুকে আমিও সকলোৱে জানোৱেই বাৰু এইটো কথা। বিশেষকৈ এই দিনটো ভক্তসকলৰ কাৰণে, যিসকল অতি শিৱভক্ত তেওঁলোকৰ কাৰণে এইটো এটা বিশেষ দিন আৰু তেওঁৰ মানে আৰু শিৱক মানে শংকৰ বুলিও কোৱা হয় আৰু তেওঁক মানে প্ৰসন্ন কৰাত ব্যস্ত থাকে সকলো ভক্তসকলে। গতিকে আমিও অলপমান বেল, গাখীৰ, ফল এনে দি থৈ আহিলোঁ, তাকে অকণমান দেখাম আপোনালোকক। এয়া হৈছে একদম ৰাতিপুৱা সময়। মই সদায় যেতিয়া মৰ্ণিং ৱাক কৰোঁ আমাৰ ডবিক লৈ পেলাই, তেতিয়া মই এনেই অকণমান ৰাস্তাত দেখিলোঁ যে একদম ইমান সোনকালেই বেপাৰীসকল আহি পালেহি। তেওঁলোকে এয়াবোৰ যা যোগাৰ কৰিছে, বস্তু পাতি এইবিলাক উলিয়াইছে ঘৰৰ পৰা আনি, কাৰণ এখেতসকল হয়, বিজনেছমেন হয়। তেওঁলোকৰ এইবিলাক দিনটোতে এওঁলোকৰ উপাৰ্জনৰ এটা পথ বিচাৰি পায়। আৰু এইজন আমাৰ ঘৰৰ ওচৰৰে হয় আৰু আমাৰ ঘৰৰ ওচৰৰ মানুহেই দিছে বাৰু এইবিলাক। আনকালে ইয়াত ভাং, তাৰপিছতে এইবিলাক লাডু চাডু বিক্ৰী কৰে, এইবাৰ পিছে নাই সেইখিনি। একদম সোনকাল হৈ আছে, এতিয়া মানুহ অহা নাই, আহিছে বাৰু 2-এজনমান। আৰু এইবিলাক এয়া ঠেলাত লৈ আহিছে, বস্তু পানী এতিয়া উলিয়াইছে। আমি এতিয়া দেখাম আপোনালোকক, চাই থাকিব। আৰু এই শিৱ দিনটো সঁচাকৈ বহুত ভাল লাগে। ফাগুন মাহত এনেও ঠাণ্ডা ঠাণ্ডা লাগি থাকে। আৰু এয়া হৈছে ভাং, এইবোৰ এতিয়া বিক্ৰী কৰিব। বহুত দামকৈ লয় এইবোৰ ভাংবোৰ শিৱত দিবৰ কাৰণেই। 2 নে 3 পাততে 10 টকা লয়, আচৰিত আৰু। এই পোৱালিটো দেখিছে নাই, ই ঝাৰু চাৰু লৈ একদম পূৰা চাফ চিকুণ কৰিব লৈছে। বাপেকক দেখিছে যে একদম ঠাণ্ডাত সুদা জেকেটটোকে পিন্ধি আহিছিলে, তাৰ চাৰ্ট এটা পিন্ধিবলৈ সময় নহ'লে চাগে। ভাল লাগে এই দিনটো। আপোনালোকেও চাগে নিশ্চয় পালন কৰিলে, কোনে কোনে পালন কৰিলে জনাব। এইবোৰ দোকান বন্ধই হৈ আছে আৰু যিসকলে বস্তু দিব সেইসকল আহি পালেহি। এইজনী আমাৰ বাইদেউ হয়, মোক বহুত ভাল পায়। এইখন দোকানৰ পৰা মই জৰ্দাপান খাওঁ। আপোনাক দেখাই দিছোঁ আৰু। এয়া যোগাৰ কৰিছে আৰু বাইদেৱে। এই বাইদেউৰ এটা খুব দুখ লগা দিন, আজি 1 মাহমান হৈ গৈছে তেখেতৰ মানে পতিদেৱ ইহ সংসাৰৰ পৰা বিদায় ল'লে। গতিকে উপায় নাই, তেওঁৱেই এখন দোকানখন চলাব লগা হৈছে। আৰু মাইকী মানুহ হিচাপে তেওঁ বহুত ভাল কাম এটা কৰি আছে, মহিলা হিচাপে বহুত ভাল কাম এটা কৰি আছে। এইবিলাক আদৰ্শ সঁচাকৈ মানুহে ল'ব লাগে অলপমান। মানুহে আকৌ আজিকালি কিছুমান মানুহ আছে নহয়, দোকান চোকান দিলে মানে হাঁহে। আৰু এইবাৰ শিৱৰাত্ৰিত আমি মানে পঞ্জিকাত মানে চোৱা মতে বা শুনা মতে এইবাৰ শিৱৰাত্ৰিত 4টা ৰাশিৰ কাৰণে বহুত ভাল আছিলে। সিংহ ৰাশি, তুলা ৰাশি,
মকৰ ৰাশি আৰু মেঘ ৰাশি বহুত ভাল আছিলে। মোৰ তুলা ৰাশি আছিলে, পিছে মই যি বৰ বিচাৰিলোঁ বাবা ভোলানাথ বাবা সন্তুষ্ট থাকি মোক আৰু দিলে হয় আৰু দেই প্ৰভু। ছোৱালীজনীৰ উন্নতি কামনা কৰিছোঁ, ভগৱানৰ ওচৰত সেৱা কৰিলোঁ, সেয়াই আৰু। এয়া মই এতিয়া ধূপ ধূনা লৈ আহিছোঁ, গা পা ধুই ঘৰ চৰ চব চাফা কৰি এতিয়া মই ইয়াত পূজা দিব আহিছোঁ। আৰু মই নিজেই ভিডিঅ' কৰিছোঁ, গতিকে মই পূজা দিয়াটো আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু এয়া আমাৰ সখী দীপালী ফুকন আহি পাইছেহি। এয়া দীপালী ফুকন, তেওঁ মোক সুধিছে আপুনি দিলে নাই? মই কৈছোঁ এই অকণমান আগত দিলোঁ আৰু বুলি ক'লোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ মনোবাঞ্ছা পূৰণৰ অৰ্থে মানুহজন ভালে ভালে থাকক, ছোৱালীটুটি মোৰ ভালে ভালে থাকক, পঢ়া শুনা উন্নতি হওক, সেয়াই আৰু। বহুত ভক্তৰ সমাগম হয় আমাৰ এই মন্দিৰটোত, খুব ভাল লাগে। আৰু এয়া কিনাৰৰ ছাইডত আপোনালোকে দেখিছে, সেয়া তাত খিচিৰি খাবৰ কাৰণে এটা সৰু সুৰা পেণ্ডেল দিছে। আৰু ইয়াত প্ৰত্যেক বছৰে খিচিৰি খুৱায়, আৰু আমিও মানে অলপ ইয়াত দান দিছোঁ খিচিৰিৰ কাৰণে কিবা কিবি। আৰু সকলোৱে ইয়াত সেৱা সৎকাৰ কৰিছে। সুপ্ৰভাত, শুভ শিৱৰাত্ৰি। আজি শিৱৰাত্ৰি, মই চাকি বন্তি দি আহিলোঁ আৰু বহুত মানুহ ভিৰ হৈছে। আকৌ গধূলিকৈ তাত খিচিৰি খুৱাব, আৰু সেই খিচিৰি মানে প্ৰসাদ হয়, আৰু সেয়া খাবলৈ আমাক মাতিছে, আমি যাব লাগিব। আৰু কিছু দান দক্ষিণা দিয়া হৈছে। এতিয়া মই তাত চাকি বন্তি জ্বলাই আহিলোঁ, গাখীৰ ঢালিলোঁ, বেলপাত দিলোঁ, আৰু ফুল দি ফল দি নাৰিকল ভাঙি মেলি আহি এতিয়া এয়া ঘৰ সোমাইছোঁহি। এয়া প্ৰসাদ চসাদ লৈ তেলে গধূলিকৈ আৰু আছে, আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। এতিয়া চাহ তাহ খাই লওঁ আমি, ঠিক আছে। এয়া আমাৰ গধূলিৰ পৰিৱেশ। আমাৰ শিৱ মন্দিৰত এতিয়াও মানুহৰ সমাগম পূৰা আছে, ভক্তসকলৰ। কিমান ধুনীয়া লাগিছে এয়া। এতিয়া অথনি হেৰি খোৱালে, খিচিৰি খোৱালে, এতিয়া পায়স খুৱাইছে। No. বাবা আমাৰ মৰিবা মৰি ভণ্টি ৰীতাবাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। বহুত কষ্ট কৰে ৰীতাবাই, আৰু তেওঁৰ কি কয় তেওঁৰ ভিডিঅ'বিলাক চাই বহুত বেছি ভাল লাগে হয়তো। আৰু ইয়াতে কৈ দিওঁ মোৰ এটা ইউটিউব চেনেল আছে, ময়ূৰী গগৈ চিম্পল ষ্টুডিঅ', সেইটো সাবস্ক্ৰাইব কৰি দিব। আজি মোৰ ভণ্টি হয় দেই। প্লিজ শিৱৰাত্ৰিৰ ওপৰত মই এটা ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে চাব পাৰে। থেংক ইউ, থেংক ইউ। বহুত ভক্তৰ সমাগম হৈ ঘটিছে ইয়াত, খুব ভাল লাগে। আমাৰ এই ওচৰতে মন্দিৰটো খুব ভাল হৈছে। তো গাইজ, কালি মই আপোনালোকক কৈছিলোঁ যে কাপোৰখিনি লগোৱাৰ পিছত দেখাম বুলি, আৰু তাকে ইমান ধুনীয়াকৈ সজাইছে। দিনত আজি ভক্তৰ আৰু এয়া মই ৰীতা হাজৰিকা, আৰু এয়া হৈছে আমাৰ ইউটিউবাৰ ৰীতা হাজৰিকা। থেংক ইউ। মোৰ ৰীতা হাজৰিকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বহুত ভাল ভাল ব্লগ বনাই আৰু ৰেচিপি বহুত ধুনীয়া ধুনীয়া দি থাকে। মই বৰ্তমান বনাই আছো আমাৰ মৰিৰ লগতে একেলগে। আৰু আমি যদি বহুত সোনকালে এটা ভাল ব্লগিং কৰিম, ঠিক আছে, ভিডিঅ' কৰিম ন। ঠিক আছে, ঠিক আছে। মৰিয়ে মই এটা ব্লগিং কৰিম বুলি তাই প্ৰতিশ্ৰুতি দিছে দেই মোৰ লগত ৰাইজ। এয়া ওম শিৱায় নমঃ। পায়স এটা দিয়া। থেংক ইউ। দাদালে এটা দিয়া, ইয়াতে দিয়া। এই আমাৰ পায়স প্ৰসাদ দিছে এতিয়া আমাৰ বাবাজী। অথনি খিচিৰি খালোঁ। ভগৱানে মংগল কৰক সকলোকে। গধূলি খুব ভাল লাগে ইয়াত, খুব ধুনীয়া লাগে। আৰু এয়া মই লৈ ল'লোঁ পায়স। এতিয়া অকণমান দোকানৰ ফালে যাওঁ, গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব।
बाबू आहा बुलाया है तो साइकिल लेके आया ना परेशान करके रखते हैं আৰু এইটো টিলিঙা বজাইছে সেৱা সৎকাৰ কৰি। আৰু কি দেখুৱাম ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। ইমানতে শেষ কৰিছোঁ। বাই, নমস্কাৰ, ধন্যবাদ। আৰু মোৰ ভিডিঅ' চাব বুলি আশা কৰিলোঁ। এয়া ৰাতি হৈ গ'ল, গধূলি হৈ গৈছেগৈ। থেংক ইউ।